আয়ে থৈ গ'ল বুটা বচা ৰিহাখনি, পিতায়ে থৈ গ'ল সেউজ ভৰা সোণালী পথাৰ, আমি বাৰু উত্তৰ পুৰুষলৈ থৈ যাম কি। নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ মোৰ এনে এটা ভিডিঅ'লৈ। মই আজি ঘৰৰ পৰা বিশেষ এটা কামত লগৰজনৰ ঘৰলৈ আহিলোঁ, কিন্তু লগৰজনে একদম খেতিত পূৰা ব্যস্ত হৈ আছে এফালে। মানে এতিয়া কি কৰিব আপুনি? তৰমুজ লগাম। তৰমুজ লগোৱাৰ প্ৰিপেৰেশ্যন মানে ইতিমধ্যে দিয়ে আছে। এইটো মালচিং পাৰি ল'লে আৰু এতিয়া যিটো নেকি মালচিঙৰ পেপাৰত এটা বাট কৰি কেনে গুটিটো দি আছে বৰ্তমান। আৰু এতিয়া কি দি ল'লে আপুনি লগোৱাৰ আগমুহূৰ্তত? গোবৰ, DAP, MOP, পটাছ এইবিলাক আছে। আৰু এটা কথা, যিহেতু আমি কৃষক আৰু ব্যৱসায় ভিত্তিত খেতি কৰিবলৈ হ'লে আমি কিছুমান বিজ্ঞানৰ নীতি নিয়ম ফ'ল' কৰিবই লাগিব। গতিকে আমি ধৰক আমি যদি মালচিং নকৰাকৈ খেতিখিনি কৰিবলৈ যাওঁ তেতিয়া মানে বনপাত অধিক হৈ থাকে। গতিকে বনপাতৰ পৰা ৰেহাই পাবলৈ মালচিং পেপাৰটো ব্যৱহাৰ কৰা হয় আৰু পোক পৰুৱাৰ পৰিমাণো কমি আহে। গতিকে আপোনালোক দেখুৱাওঁচোন, চাওকচোন মালচিং বৰ ধুনীয়াকৈ পাৰি ৰাখিছে। আৰু এইফালে ককায়ে কামত লাগি আছে। আহক দেখাই দিওঁ অলপমান, এইফালে দেখাই দিয়ে ধুনীয়াকৈ। আৰু এইফালে লগৰজনৰ ঘৰত ককাই ধুনীয়াকৈ কামত লাগি আছে, হয় নাই? ককাই কেনেকুৱা কাম কৰি ভাল লাগিছেনে? আমি খেতিয়ক মানুহ যিহেতু খেতি কৰি ভাল লাগিবই লাগিব, তাৰ বাদে উপায় নাই। আমি বেয়া লাগিলে ক'লেও মানে উপায় নাই, গতিকে কামখিনি কৰি যাবই লাগিব, নহয় জানো? গতিকে এইখিনিত আমাৰ লগৰজনে ইতিমধ্যে তৰমুজ গুটি দি দিলে। আৰু মানে তেখেতে অন্য বছৰো লগায়, কিন্তু লকডাউনৰ সময়ত আমাৰ তৰমুজৰ খেতিটো বৰ বেছিকৈ ফ্লপ মৰাৰ কাৰণে আমি 2 বছৰমান মাজতে বাদ দিয়া হৈছিলে। গতিকে এইবাৰ নতুনকৈ আৰু তেখেতে আৰম্ভণি কৰিছে। অকল তেখেতে বুলি নহয়, ময়ো ভাবিছোঁ এবাৰ তৰমুজৰ খেতি কৰিম। মোৰ কিন্তু আৰু 10 দিনমান পলম হ'ব। মই বিশেষ এটা কামত ব্যস্ত হৈ থকাৰ কাৰণে মাটিখিনি প্ৰিপেৰেশ্যন কৰাটো অলপ পলম হ'ল। গতিকে যিসকলে ভাবিছে মাটি এতিয়াও বৰ্তমান পৰি আছে, ওখ মাটি হ'ব লাগে, বিশেষকৈ পানী নোপোৱা, মালচিং পেপাৰ আপোনালোকে দি মেলি তৰমুজৰ খেতিখিনি কৰিব পাৰে। গতিকে আপোনালোকেও কৰকচোন, আৰু খুব ভাল হ'ব। আৰু উঠি অহা নৱপ্ৰজন্মই যদি কৃষি কৰ্মৰ লগত জড়িত হ'ম বুলি ভাবিছে বা এনেধৰণৰ বিজ্ঞানসন্মতভাৱে খেতি কৰিম বুলি ভাবিছে, আপোনালোকে কৃষি বিজ্ঞান কেন্দ্ৰ বা কৃষি বিভাগৰ লগত যোগাযোগ কৰি, যিসকলে এক্সপাৰ্ট তেওঁলোকৰ লগত যোগাযোগ কৰি কেনে আপোনালোকে এইবিলাক খেতি কৰিব পাৰিব। আহক এইফালে লগৰজনৰ ওচৰলৈ গৈ থাকোঁ। লগৰজন একাগ্ৰতাৰে কামখিনি কৰি আছে। দুখ নাথাকিলে যে সুখৰো উপলব্ধি নাই, নহয় জানো? আমি এনেকৈ কৰি যাব লাগিব। কেতিয়াবা দুখ, কেতিয়াবা সুখ, কেতিয়াবা হাঁহি আৰু কেতিয়াবা কান্দোনৰ মাজেৰে আমি জীয়াই থাকিবই লাগিব। গতিকে আমি খেতিয়ক হিচাপে সেউজ বিপ্লৱ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। নিজকে নকওঁ বহুত ডাঙৰ কৃষক, তথাপিতো আজি আমি খেতিৰ যোগেদিয়ে নিজৰ ঘৰখন পৰিচালনা কৰিবলৈ অলপ হ'লেও ৰেহাই হয়। গতিকে আপোনালোকেও আহক, খেতি বাতিখিনি কৰি থাকোঁচোন। লগৰজনৰ ওচৰলৈ যাওঁ আৰু 2-এটা মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ। নহয় না, কি দিছা? তৰমুজৰ গুটি। তুমি কোন ক্লাছত পঢ়ি আছা? প্ৰথম শ্ৰেণী। এইফালে চাই দিয়া আকৌ। তোমাৰ নামটো কি? নয়না গগৈ। তুমি পাপাৰ লগত এতিয়া তৰমুজৰ গুটি দিছা ন? ভাল লাগিছে নাই? সহায় কৰি দিছা যে। আৰু এইফালে মোৰ হৰিভকত আৰু লগতে মানে বন্ধু বুলি ক'ব লাগিব। একেলগে আমি বিভিন্ন জেগাত ঘূৰি ফুৰোঁ। এখেতে যিহেতু লাগি আছে কাম, আৰু বাকী খেতিখিনি উঠিলেগৈ নে আজৰি হ'ল নাই? আজৰি হ'লগৈ। বিশেষকৈ এতিয়া সৰু আলুখিনি আছে উঠাবলৈ। সেইফালে সৰু আলুখিনি আছে, মানে যিটো আমি বিলাহী আলু বুলি কওঁ, ঠাইভেদে গুটি আলু বুলিও কয়। লগৰজনে লাগি আছে। আৰু এইডোখৰ দেখিছে নহয়, 1.5 বিঘামান খেতি কৰাৰ পৰিকল্পনা কৰি ইতিমধ্যে মানে আজি গুটি দি শেষ হৈ যাব, নহয় জানো? আজি গুটি দি শেষ হৈ যাব। গতিকে যিসকলে নাই কৰা, মানে খেতি কৰিম বুলি ভাবি আছে, গতিকে আপোনালোকেও ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰক। বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিলোঁ। কিমানখিনি ভালদৰে গঠনমূলকভাৱে আগবঢ়াব পাৰিলোঁ নাজানো, আৰু ভাবিলোঁ মোৰ এই সৰু ভিডিঅ'টোৱে আপোনালোকৰো সৰু 2-এটা কামত আহিব, যিসকলে মানে খেতিৰ প্ৰতি বেছি ইণ্টাৰেষ্ট। গতিকে আপোনালোকেও কৰিবলৈ চেষ্টা কৰক, আমিও এনেধৰণে কৰিবলৈ চেষ্টা কৰি যাওঁ। আৰু লগৰজনে যি কষ্টৰে কামখিনি কৰিছে, তেখেতৰ কামখিনি মনৰ আশা পূৰণ হওক আৰু ঈশ্বৰে মংগল কৰক, যাতে খেতিখিনি ভাল হৈ উঠক আৰু সুন্দৰ হওক, তাৰে কামনা কৰিলোঁ। আপোনালোকৰ এটা যোগাত্মক মন্তব্য দিব বুলি আশা কৰিলোঁ। লগতে যিহেতু মোৰ ফেচবুক পেজটো আছে, পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। সকলোৰে দিনবোৰ শুভ হওক, মংগলময় হওক, তাৰে কাম